জীৱনটোত যদি ভাল মানুহৰ সংগ পোৱা যায় তেতিয়া জীৱনটো সহজ সৰল হৈ পৰে আৰু যদি এই জীৱনটোলৈ বেয়া মানুহ আহে স্বাৰ্থপৰ মানুহৰ সংগ থাকে তেতিয়াহ'লে জীৱনটোৱে বৰবাদ কৰি পেলায় জীৱনটো কঠিন হৈ পৰে যিসকল ভাল মানুহ আহে আমাৰ জীৱনলৈ তেওঁলোকে কেতিয়াও লোকচান নকৰে আমাক কিন্তু স্বাৰ্থপৰ মানুহে আমাৰ জীৱনলৈ কেৱল আমাৰ লোকচান কৰিবলৈহে আহে আজি স্বাৰ্থপৰ মানুহৰ চিনাক্তকৰণ কেনেকৈ কৰিব পাৰি তাৰ বিষয়ে অলপ কথা পাতিম এইকেইটা কথা জানিলে আপুনি অতি সহজে স্বাৰ্থপৰ ব্যক্তি এজনক চিনিব পাৰিব সৰ্বপ্ৰথম কথা স্বাৰ্থপৰ মানুহে যি কয় আৰু যি কৰে সেই দুয়োটাই সম্পূৰ্ণ বেলেগ স্বাৰ্থপৰ মানুহে আমাৰ লগত ডাঙৰ ডাঙৰ কথা পাতে ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে কিন্তু কৰাৰ সময়ত একোৱেই নকৰে সেইসকলে সেইখিনি কথাহে ক'ব যিবোৰ আমি শুনিব বিচাৰোঁ তেওঁলোকৰ কথাত একো অৰ্থ নাথাকে কেৱল শব্দ কেইটামানহে থাকে আৰু আপোনালোকৰ ওচৰত যদি তেনেকুৱা মানুহ আছে যিয়ে কয় হাজাৰটা কিন্তু কৰে শূন্য তেওঁলোকেই স্বাৰ্থপৰ দ্বিতীয়তে স্বাৰ্থপৰ মানুহবোৰ তেতিয়াহে আমাৰ ওচৰলৈ আহে যেতিয়া তেওঁলোকৰ প্ৰয়োজন হ'ব আমাক ইয়াৰ বাবেতো আমাক ভগৱান বুলিও কৈ দিব তেওঁলোকৰ আপোনাৰ লগত কোনো লেনেদেনা নাই কিন্তু তেওঁলোকৰ কামটো কেনেকৈ হয় তাকে চাই থাকে তেওঁলোকে কেনেকৈ ব্যৱহাৰ কৰি নিজৰ কামটো কৰাব পাৰোঁ তৃতীয়তে স্বাৰ্থপৰ মানুহে নিজে কৰা প্ৰতিশ্ৰুতিয়ে নাৰাখে নিজে কিবা এটা বস্তু ধৰি লওক পইচা ঘূৰাই নিদিয়ে লাগিলে সকলো প্ৰতিশ্ৰুতি সকলো সিদ্ধান্ত তেওঁৱে ল'ব কিন্তু কৰাৰ সময়ত একো নাই আপোনাৰ লগতো যদি তেনেকুৱা কৰিছে কোনোবাই তেন্তে জানিব যে তেওঁ এজন স্বাৰ্থপৰ ব্যক্তি চতুৰ্থতে স্বাৰ্থপৰ এজন ব্যক্তি কেতিয়াও সঁচা কথা নকয় যিজন ব্যক্তি স্বাৰ্থপৰ হয় কেৱল নিজৰ কথাহে ভাবে তেওঁ ভাল বেয়া বিচাৰ নকৰে সঁচা মিছাৰ বিচাৰ নকৰে তেওঁলোকে কেৱল মিছা কথা তথা কিছুমান সাজি পাৰি কোৱা কথাহে ক'ব তেওঁলোকৰ এইটো ভয় থাকে যে সঁচা কথা ক'লে নিজে কেনেকৈ মানুহৰ লগত মিলি থাকিব পাৰিব বা নিজকে কেনেকৈ ভাল বুলি প্ৰদৰ্শন কৰিব পাৰিব পঞ্চমতে স্বাৰ্থপৰ এজন মানুহে বহুত পৰিকল্পনা কৰে কিন্তু সময় অহাৰ লগে লগে তাক কেনচেল কৰি দিয়ে কাৰণ আপুনি তেওঁৰ লাইফৰ বাবে ইম্পৰ্টেণ্ট নহয় যদি আপোনাৰ লগত কিবা কৰাৰ পৰিকল্পনা কৰিব ফুৰা চকাৰ পৰিকল্পনা কৰিব কিন্তু তেওঁ নিজেই সময়ত তাক সলনি কৰি দিয়ে কেনচেল কৰি দিয়ে এনেকুৱা মানুহ আপোনাৰ সম্বন্ধীয় হ'ব পাৰে বন্ধু হ'ব পাৰে বা আপোনাৰ প্ৰিয়জনো হ'ব পাৰে ষষ্ঠতে যেতিয়া আপোনাৰ তেওঁক আটাইতকৈ বেছি প্ৰয়োজন হ'ব তেতিয়াই তেওঁলোক নাইকিয়া হৈ পৰে কাৰণ তেওঁলোকে কেতিয়াও নাভাবে আপোনাৰ কথা তেওঁ জানে যে সেই বিশেষ সময়ত যদি আপোনাৰ লগত থাকে তেনেহ'লে আপোনাৰ সহায় কৰিব লাগিব তেওঁৰ ওপৰত কোনো প্ৰভাৱ নপৰে আপুনি দুখতে আছে নে সুখত সপ্তমতে স্বাৰ্থপৰ এজন ব্যক্তিয়ে সদায় এইটো চেষ্টা কৰে যে মানুহৰ আগত ভাল হওক কেৱল মাত্ৰ মানুহক দেখুৱাবৰ বাবে কাৰণ তেওঁ এইটো বিচাৰে যে সকলোৰে ধ্যান কেৱল তেওঁলোকেহে যাওক সকলোৰে প্ৰশংসা কেৱল তেওঁকহে কৰক সকলোৱে তেওঁৰ বাবে ভাল কথা কওক এইবোৰৰ বাবে সকলোৰে আগত তেওঁ কেৱল দেখুৱাই থাকে তেওঁ কাৰো বাবে ভাল হ'ব নোৱাৰে কাৰণ তেওঁৰ চৰিত্ৰই তেনেকুৱা অষ্টমতে যিসকলৰ চৰিত্ৰত কোনো ভাল গুণ নাথাকে তেওঁলোকে অন্য ব্যক্তিৰ পৰা তেওঁলোকৰ প্ৰশংসা শুনিবলৈ বিচাৰে তেওঁলোকে কেৱল নিজৰ সুবিধাৰ বাবে সম্বন্ধ বনায় যিমান সময়লৈকে এটা সম্বন্ধত সুবিধা লাভ কৰি থাকিব তেতিয়ালৈকেহে সেই সম্বন্ধত থাকিব আৰু যেতিয়াই তেওঁলোকৰ কিবা কৰাৰ দায়িত্ব আহিব তেতিয়া সেই সম্বন্ধৰ পৰা আঁতৰি যায় এনেকুৱা ব্যক্তিৰ পৰা সদায় আঁতৰত থাকিবলৈ চাব তেওঁলোকে কেৱল আপোনাক ব্যৱহাৰহে কৰিব এই সৰু সৰু কথাবোৰত গুৰুত্ব দিব নিশ্চয়কৈ এনে লোকৰ পৰা বাচিব পাৰিব ভিডিঅ'টো যদি ভাল পালে ভিডিঅ'টো লাইক কৰি দিব আৰু আপোনালোকৰ আপোনজনলৈ শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ কিবা মতামত জনাবলগীয়া থাকিলে কমেণ্টত আপোনালোকৰ মতামত জনাব তেন্তে আপোনালোকৰ বহুমূলীয়া সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ